কৰিবৰ কাৰণে প্ৰথমতে নৰসিংহ পাতখিনি বইল কৰি ল'ব লাগিব বিলাহী আলু আৰু নৰসিংহ পাত গোটেইখিনি প্ৰেছাৰ কুকাৰত দুটা চিটি মৰাই ল'লোঁ এইখিনি দেখিছে এতিয়া চিটি মৰা হৈ গ'ল এইখিনি এতিয়া এটা লৈ লৈছোঁ চৰিয়াটোত এইখিনি ঢালি লওঁ তাৰপাছত কি প্ৰচেছটা সম্পূৰ্ণ ডিটেইলছত ভিডিঅ'টোত আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰি আছোঁ এইখিনি আলু বিলাহী নৰসিংহৰ পাত সিজি গ'ল এতিয়া লৈছোঁ জালুকীয়া বনাম তাৰপাছত লৈছোঁ পিঁয়াজ পাত ধনিয়া আৰু এইখিনি লৈছোঁ আদা নহৰু পেষ্ট এতিয়া ষ্ট'ভৰ ওপৰত কেৰাহীখন পাতি অকণমান তেল দি লৈছোঁ বৰ বেছি তেল নালাগে এনেও নৰসিংহ পাতটো অলপ তেলি হয় বস্তুটো খাই খুব টেষ্টি লাগে এতিয়া পিঁয়াজ পাতখিনি তেলত দি লৈছোঁ তাৰপাছত মই এতিয়া দিব লাগিব বিলাহী আৰু আলুখিনি ইয়াত ভাজি ল'ব লাগিব দিয়াৰ পাছত তেতিয়া বিলাহীখিনি গলি যায় এতিয়া আদা নহৰু পেষ্ট বনাই লৈছিলোঁ সেইখিনি দিছোঁ তাৰপাছত এইখিনি অকণমান সময় ভাজি ল'ব লাগিব তেতিয়া তাৰ কালাৰটো অলপ ভাল আহে সংমিশ্ৰণটো হ'ব লাগিব ইয়াত দেখিছে সংমিশ্ৰণ হৈ আহিছে আদা নহৰু পেষ্টৰ জালুকীয়া বনাম এনেকুৱা ঠাণ্ডা বতৰত জালুকীয়া খাই খুব ভাল লাগে এইকেইদিন ঠাণ্ডা খুবেই পৰিছে কিন্তু জালুকীয়া খাওঁ আলু দুটা মই সিজাই লৈছিলোঁ আলুখিনিও মই পিটিকি ল'লোঁ গোটেই আলুখিনি পিটিকা বনাই লোৱাৰ পাছত এইখিনি দিলে মানে তাত যিটো অলপ গ্ৰেভি টাইপ হ'ব অলপ ডাঠ হ'ব খাবলৈ তাৰ টেষ্টটো ভাল আহিব বিলাহীখিনি ভাল ধৰণে গলিবলৈ দিব লাগিব বিলাহীখিনি গলাকৈ ভাজি লওঁ গোটেইখিনি তাৰপাছত নিমখ আৰু হালধি বেছি নালাগে অলপ পৰিমাণে নিমখ হালধি দিলেই হৈ যায় মই এচামুচ নিমখ দিওঁ আৰু এচামুচ হালধি নিমখখিনি দিয়াৰ পাছত গোটেইখিনি সংমিশ্ৰণ কৰি লওঁ খুব ইজি হয় নৰসিংহ পাতৰ আঞ্জা বনাবলৈ আৰু খুব খাবলৈ টেষ্টি হয় খুব সুন্দৰ লাগে খাই একদম খুব টেষ্টি হয় এনেকুৱা আপোনালোকে ঠাণ্ডা বতৰত বনাই খাওক আৰু যদি উখোৱা চাউলৰ ভাত কেইটামান হৈ যায় তেতিয়া ক'বই নালাগে আৰু টেষ্টি হৈ যায় এতিয়া এইখিনি গোটেইখিনি ভাল ধৰণে গলি গৈছে এতিয়া মই যিখিনি লৈছিলোঁ এইখিনি দি দিছোঁ ধনিয়া আৰু জালুকৰ গুড়া ধনিয়াখিনি সোনকালে কেলে দিছোঁ মোৰ ধনিয়াখিনি বুঢ়া হৈ গৈছে অলপ সেইকাৰণে ইয়াতে দি দিলে ভাল ধৰণে গলি যায় তাৰপাছত যিখিনি নৰসিংহৰ পাত মই সিজাই লৈছিলোঁ সেইখিনি একদম গোটেইখিনি থেকেচি জোল উলিয়াই ল'লোঁ এইখিনি জোলখিনি এতিয়া দি দিম দিয়াৰ পাছত 15-20 মিনিট সময় এইখিনি ভাল ধৰণে উতলিবলৈ দিম 15 মিনিটমান দিম তাৰপাছত আপোনাৰ খুব সুন্দৰকৈ নৰসিংহ পাতৰ ৰেচিপি প্ৰস্তুত হৈ যাব এতিয়া গোটেইখিনি উতলি আহিলেই হৈ যাব একদম ধুনীয়াকৈ হাই ল' ফ্লেম আছিলে এতিয়া অলপ হাই কৰি দিছোঁ গেছটো হাই কৰি দি এইখিনি উতলিবলৈ দিলোঁ উতলি অহাৰ লগে লগে দেখিছে খুব সুন্দৰ ফ্লেভাৰ আহি গ'ল এতিয়া ফাইনেলি মোৰ নৰসিংহৰ পাতৰ সুস্বাদু টেষ্টি ৰেচিপি প্ৰস্তুত হৈ গৈছে